হেল্ল' নমস্কাৰ ৰাইজ। কম আৰক্ষীৰ বাবে বাৰু কোনে কোনে প্ৰেক্টিছ কৰি আছে। এয়া মই আজি আহিছোঁ ফিল্ডলৈ বুলি, যিহেতু মামাই তাৰিখ ঘোষণা কৰিলে যে 3 অক্টোবৰৰ পৰা আমাৰ ফিজিকেল টেষ্ট হ'ব। আৰু এইফালে ফিল্ডত দেখিছেনে গোটেই পানী, আৰু এতিয়া মোৰ লগৰো অহা নাই কোনো। মই আহিছোঁ অকলে প্ৰেক্টিছ কৰিবলৈ। এয়া দৌৰাৰ আগত মই অলপ এক্সাৰচাইজ কৰি ল'ব লৈছোঁ, আৰু যিহেতু সময় আছে এতিয়াও আমাৰ হাতত 2 মাহ, গতিকে টেনশ্যন নাহিলে টেনশ্যন তেনেকাহে। চ' প্ৰেক্টিছ আৰম্ভ কৰি দিয়ক, ময়ো কৰিছোঁ। আৰু ৰাইজ, মোৰ বহুত নকনি প্ৰব্লেম আছে, আৰু যদি আপোনালোকে পাৰে কিবা চলিউশ্যন মোক দিব, মই কৰিম। দৌৰিবলৈ বহুত বেছি ভাগৰ লাগিলে, ভাবিলোঁ অকণমান ঠাণ্ডা পানীকে খাই লোৱা যাওক, আৰু ঠাণ্ডা পানী খাই ধুনীয়াকৈ ফিল্ডত দৌৰ মাৰিম। এইফালে দৌৰ মাৰি মেলি মই ফিল্ডৰ পৰা আহি এইফালে আমাৰ বিয়া আছিলে, আমাৰ নিচাহঁতৰ ছোৱালীজনী, আৰু মৰ্টেল দিয়া যিহেতু আমাৰ গাঁৱৰ ছোৱালীখিনিয়ে মাতিবগৈ লাগে গোপিনীবোৰৰ ঘৰত, আৰু সেয়েহে আমি গোটেই ছোৱালীখিনি বোকা তেনেকৈ মেলি ওলাই আহিছোঁ আৰু বিয়া মাতিবলৈ। এইফালে আমাৰ গধূলি কাৰ্যসূচী, মা আৰু পাপা আকৌ কমলাত লাগি গৈছে পূৰা, আৰু এইফালে কইনা পূৰা মেকআপ চলি আছে। আৰু মেকআপ আৰ্টিষ্ট কোন জানেনে? মই। এইফালে আমাৰ কইনা পূৰা ৰেডি হৈ গ'ল। এইফালে আমাৰ কইনা চোৱা মানুহ বহুত বেছি, আৰু এইফালে আমাৰ কইনা পাতিব হোৱা সময় আহি পালেহি, ধুনীয়াকৈ কইনা পাতিত বহাবলৈ লৈ অহা হ'ল। আৰু এইফালে দেখিছেনে আমাৰ পোৱালীজনী কি ধুনীয়াকৈ বহি আছে। এইফালে গোপিনীয়ে পূৰা আশীৰ্বাদ দি আছে। এনেকৈ বিয়াত শৰাই যোৰা নিয়ম বাৰু কাৰ কাৰ ফালে আছে? আমাৰ ইয়াত আছে দেই। আমাৰ ইয়াত নিচা, আপা, মামা, পেহা, পেহী, বা, ভিনদেউ সকলোকে মানে এনেকৈ তোলনি বিয়াত